এন্ধা ৰাতি মুক্ত আকাশত জিকমিকাই থকা তৰাবলৈ চাই আপুনি বাৰু কেতিয়াও ভাবিছেনে যে ইমানবোৰ গ্ৰহ, ষ্টাৰ, ধূমকেতু আৰু আমাৰ মিল্কি ৱে গেলেক্সিকে ধৰি ব্ৰহ্মাণ্ডত থকা হাজাৰ হাজাৰ গেলেক্সিৰ অস্তিত্ব ক'ৰ পৰা আহিল, ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ল এই ব্ৰহ্মাণ্ডৰ? আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানী এডুইন হাবলে গৱেষণা কৰি ক'লে যে মহাবিশ্বৰ সকলোবোৰ নক্ষত্ৰ জগতেই পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। অৰ্থাৎ মহাবিশ্বখন দিনক দিনে এক্সপাণ্ডিং হৈ গৈ আছে। যেনেদৰে দিনক দিনে আমাৰ গাঁও বা নগৰ অঞ্চলবোৰ সম্প্ৰসাৰণ হৈ গৈ আছে। হাবলে কথাষাৰ অলপ ওলোটাকৈ ক'বলৈ গ'লে বিভিন্ন গেলেক্সিবোৰ এটা সময়ত একেবাৰে ওচৰা ওচৰিকৈ ঘনীভূত ৰূপত একগোট হৈ আছে। সেই গোটটো আজি এই বাস্তৱ জগতত পোৱা সকলো পদাৰ্থৰ দৰে আদিম পৰমাণু অৰ্থাৎ কস্মিক ৰেগ আছিল। এতিয়া কথা হ'ল ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ'ল। ইয়াক জানিবলৈ আমি বহু কোটি বছৰ আগলৈ যাব লাগিব। এইখনেই আমাৰ ব্ৰহ্মাণ্ড, অনন্ত ব্ৰহ্মাণ্ড। বৰ্তমান ইয়াত সময়ৰ কোনো অস্তিত্ব নাই। The universe and the time had the same beginning. The universe was not created in time, but it was created with time. এইখনেই আমাৰ ব্ৰহ্মাণ্ড, অনন্ত ব্ৰহ্মাণ্ড, যাৰ কোনো আদি অন্ত নাই। আজিৰ পৰা প্ৰায় 13.7 বিলিয়ন বছৰ আগতে এই অতি হাই এনাৰ্জি ডেঞ্চিটিৰ গোলকটো কোনো ৰহস্যময় অজান বলৰ কাৰণে প্ৰচণ্ডভাৱে ব্লাজ হৈ গ'ল, যাক আমি বিগ বেং বুলি কওঁ। আৰু এই বিগ বেঙৰ পিছতেই কিছুমান পিয়ৰ এনাৰ্জিৰ সৃষ্টি হ'ল আৰু চাৰিওফালে বিয়পিব ধৰিলে, আৰু তেতিয়াই জন্ম হ'ল আমাৰ স্পেচৰ। আৰু সময় নিজৰ অস্তিত্বলৈ আহিল। বিগ বেঙৰ ঠিক পিছতেই এই কেঁচুৱা বিশ্বব্ৰহ্মাণ্ডখন তীব্ৰ স্পীডত চাৰিওফালে বিয়পি পৰিল। ব্লাষ্টৰ সময়ত ব্ৰহ্মাণ্ডৰ এনাৰ্জি, ডেঞ্চিটি, টেম্পাৰেচাৰ আৰু প্ৰেছাৰ আছিল অতি বেছি। এই এনাৰ্জিবোৰ বহু কোটি বছৰলৈ বিয়পি থাকিল আৰু লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিলে। এইখিনি সময়তেই কোৱাৰ্ক, গ্লুবন, প্লাজমা আৰু অন্যান্য পদাৰ্থৰ সৃষ্টিকাৰী বল কঢ়িওৱা ফাণ্ডামেণ্টেল পাৰ্টিকলছবোৰৰ জন্ম হ'ল। ব্লাষ্টৰ 1 ছেকেণ্ড পিছতেই জন্ম হ'ল নিউট্ৰন, প্ৰটন কণিকাবোৰৰ। আৰু 3 মিনিট পিছতে হাইড্ৰজেনৰ আইচটপছ ডিউটেৰিয়ামৰ গঠন হ'ল। কণ্টিনিউৱাছলি বিস্তাৰণ হোৱাৰ বাবে ব্ৰহ্মাণ্ডখন আৰু ঠাণ্ডা হ'বলৈ ধৰিলে। লাহে লাহে ফ'ৰ্চ অফ গ্ৰেভিটিৰ বাবে ধূলিৰ দৰে লগা ইউনিভাৰ্ছখনৰ হাইড্ৰজেন আৰু হিলিয়াম পাৰ্টিকলছবোৰ জোৰা লাগিবলৈ ধৰিলে। এই ফ'ৰ্চ অফ গ্ৰেভিটিয়ে বিভিন্ন স্থানত হাইড্ৰজেনৰ পৰমাণুবোৰক কম্প্ৰেছ কৰিব ধৰিলে, আৰু কম্প্ৰেছ হৈ হৈ যেতিয়া এঠাই টেম্পাৰেচাৰ 1 কোটি ডিগ্ৰী পৰ্যন্ত হ'ল, তেতিয়াই এটি নতুন প্ৰক্ৰিয়াৰ সৃষ্টি হ'ল, যাক নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয়। তাৰ পৰা অতি হাই এনাৰ্জিৰ সৃষ্টি হ'ল, আৰু যাৰ ফলত ব্ৰহ্মাণ্ডৰ প্ৰথমটো ষ্টাৰ অৰ্থাৎ প্ৰ' ষ্টাৰ নিজৰ অস্তিত্বলৈ আহিল। এনেদৰে পৰ্যায়ক্ৰমে বহু লাখ বছৰৰ পিছত হাইড্ৰজেনৰ সমুদ্ৰৰ বুকুতেই সৃষ্টি হ'ল বহু কোটি গ্ৰহ, নক্ষত্ৰ আদিৰে সৈতে একোখন গেলেক্সি। এনেকৈ নক্ষত্ৰ জগত তথা সৌৰজগতৰ সম্প্ৰসাৰণৰ ফলতেই সৃষ্টি আমাৰ এই পৃথিৱী। বিগ বেঙৰ পৰা জন্ম হোৱা সেই আদি নক্ষত্ৰ আৰু তাৰ পিছত গ্ৰহ, নক্ষত্ৰৰ উৎপত্তি, এয়াই দ্য বিগ বেং থিয়ৰী অৰ্থাৎ মহানাদ তত্ত্বৰ মূল তত্ত্ব কথা। এনেকৈ সৃষ্টি আমাৰ ব্ৰহ্মাণ্ডৰ এই প্ৰকৃতিৰ